तो मेरा तो लगता है समय तेरे पीछे पीछे चलो जैसे तेरे पीछे पीछे चलो তো কি খবৰ গাঁৱলীয়া ডেকা ফেমিলি আপোনালোকক স্বাগতম মোৰ অন্য এটা ৰোজ ভিডিঅ'লৈ আৰু আপোনালোকে চাই আছে গাঁৱলীয়া ডেকা তো বন্ধুসকল আজি আমি কথা পাতিম এনেকুৱা কিছুমান প্ৰাণীৰ ওপৰত যোনবোৰ দেখিলে তুমিও ক'বা इतने तेजस्वी लोग हैं हमारे पास। লগতে কথা পাতিম অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী দীপলিনা ডেকাৰ ওপৰত अभी मजा आएगा ना भिड़ो। তো যোৱা বন্ধুসকল ওচৰত থকা ঘুমটি দোকানখনলৈ গৈ 10 টকীয়া শিখৰ এটা লৈ তুলসীটো মিছল কৰি বহি যোৱা মোৰ ভিডিঅ' চাব লৈ কাৰণ মোৰ ভিডিঅ'ত পাবা মজা কিন্তু হেডফোনডাল লগাই ল'বা বন্ধুসকল ৰিলছ আজিকালি কোনে নবনায় এসময়ত কেলা টিকটক আছিল এতিয়া ৰিল ইনষ্টাগ্ৰাম ৰিলছ ঠাট্টা নকৰিবি। কিছুমানে যদি দেহৰ অংগ দেখুৱাই ভাইৰেল হৈছে কিছুমানে আকৌ হিজিৰামি কৰি মুঠতে ভাইৰেল হৈছে কেলা মানুহে চিনি পাইছে আমাৰ বাইদেউ ক'ত আছে জানেনে হাবিৰ মাজত বাইদেউৰ এটা ল'ৰা আছে তেওঁ বুলিও বাইদেউ কেলা দুপৰীয়াখন হাবিৰ মাজত ৰিলছ বনাইছে কিয়? কাৰণ বাইদেউ ভাইৰেল হ'বৰ মন কিন্তু নাই ল'ৰাটোৱে দিয়া নাই हेलो फ्रेंड और मार्क लाइन मारक लाइन নহয় লাইক 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 দিব দে কবলৈ নাজানিলে আকৌ বাইদেউ এইটো বয়সত এইবোৰ কৰি থাকিলে লাইক নামাৰে নহয় লাইনহে মাৰিব লাইক দিব দে কবলৈ নাজানিলে আকৌ আৰু বোলো লাইক দিব দে কবলৈ নাজানিলে আকৌ मेरा लौड़ा लो ना मेरा लेंगे কেলা 60 বছৰ বয়সত যদি এইবোৰ কৰি থাকিবলৈ হয় কি হ'ব আৰু মতাটো ক'ত গ'ল হিচাপেই নাই মোবাইলটো উলিয়াই পুতেকক ক'বলৈ দিছে और मार्क लाइन मारक লাইন নহয় লাইক 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 দিব দে কবলৈ নাজানিলে আকৌ মাইনাই কাপোৰ বিচাৰি বিচাৰি হাবাধৰি খালে সেইকাৰণে এই ফটাকানিবোৰ পিন্ধি ভিডিঅ' বনাই দিলে নহয় মানে চুদ্ৰুবাই মই এটা কথা বুজি নাপাওঁ তহঁতি ঘৰৰ পৰা বাহিৰত কেনেকে ওলাও সঁচা কথা কৈছো বন্ধুসকল আমাৰ ফালে এইবোৰ পিন্ধি ওলাবলৈ হলে কেলা মানুহে থু পেলাব মুখত তোৰ এই ভিডিঅ'টো দেখাৰ পিছত মই তোক কেলা এটা কথাই ক'ম निकल लौड़े पहली फुर्सत में निकल कोई जरूरत नहीं हिंदुस्तान को तेरी কেল বুলি যে কয় এইবোৰক কেলা মৰাৰ আগত আৰু কি কি দেখিবলৈ পাম কেলা 70% ছোৱালী আজি এইবোৰৰ কাৰণে চিংগুল নহয় মানে চুদ্ৰুবাইহঁত কেইচাত মাৰিলি হাতখনহে মেইন হাতখনক কন্ট্ৰোল কৰি ৰাখি কেলা সেইবোৰ কৰিছ কৰ কিন্তু ভিডিঅ' কৰি এনেকৈ এটা ছ'চিয়েল প্লেটফৰ্মত দিয়াটো জৰুৰী নেকি शर्म करो भगवान से डरो भोसड़ी वालों भगवान से डरो कुछ अच्छा करो लाइफ में বন্ধুসকল এতিয়া আহোঁ আমি মেইন টপিকত বন্ধুসকল জনপ্ৰিয় কণ্ঠশিল্পী দীপলিনা ডেকাই এটা ষ্টেজ প্ৰগ্ৰামত পুষ্পা ফিল্মখনৰ চামে চামে গীতটো গাইছিল যিটো ৰাইজে একেবাৰে ভাল পোৱা নাছিল तो मेरा तो लगता है समय तेरे पीछे पीछे चलो जैसे तेरे पीछे पीछे चलो जैसे मंदिर की सीढ़ी पे चढ़ो सामने অৰিজিনেল সংটো কথা এনেও গাব নোৱাৰে সেইটো কৈ লাভ নাই কিন্তু চেষ্টা কৰিছে একো নাই কিন্তু একদম ঠিক কাম কৰিছে सीढ़ी पे चढ़ो सामने तेरे बगल बैठो ऐसे जब छुप के बगल करे मोरे सामने কিন্তু বহুতে ট্ৰল কৰি আছে বহুতে মিমছ বনাইছে মই এটাই কথা ক'ব বিচাৰো বেছি ট্ৰল কৰি থাকিলে বন্ধুসকল এজনী বহুতো ডিপ্ৰেছনত ভুগি যাব পাৰে যি গালে গালে আৰু মোৰ মতে এইবোৰ ট্ৰল বন্ধ হ'ব লাগে নে কি কোৱা बंद करो हाथ जोड़ के मैं मोदी साहब से गुजारिश करता हूँ